ৰাইজ এয়া মানে ৰাতিপুৱা টোপনি পৰা উঠিলো আৰু হঠাৎকে মন হ'ল গ্ৰন্থমেলাত যাম চানমাৰীত যি হৈ আছে তো বিকিক ফোন মাৰিলো বিকিও ক'লে যাম বুলি চৌধুৰীও ক'লা যাম আৰু আমি তিনিও যাম লগতে আমাৰ নতুনকৈ যে ভাইটি আহিছে সৰু ভাইটি আমি এতিয়া যাই আছো মই তোমাৰ চৌধুৰী ঘৰৰ পৰা চৌধুৰী গাড়ীখন ল'লো আমি বাইক লৈ আছিলো চৌধুৰী ঘৰক লাগি যাই আছো এতিয়া আপোনালোক দেখাম আৰু নতুনকৈ এটা সৰু কেমেৰা কিনিছো সেইটোতো নৰো মই কৰিব সেইকাৰণে এইটো কৰি আছো Hi guys, মই কেমেৰাটো উল্টাকে ধৰিছো ৰ'ব ৰাইজ হাই ৰাইজ মানে কথা হ'লটো কি আহিবলৈ ঠিকে থাকে দুটামান গাড়ী ৰাস্তাত ডিষ্টাৰ্ব দিছিল অলপ মানে নিজেও নাযায় আমাকো যাব নাদেখে নেহেন আৰু মানে নিজেও নাহাকে আমাকো ৰাস্তাত নাতে তাৰপিছত আহি এতিয়া পালোঁ কি পালোঁ এইটো শৰাঘাট ব্ৰিজৰ এখনি বেয়া যাম লাগছে এতিয়া কেইটা বাজে रात 6টাত বেয়া যাম বাচ্ছি Hi guys, I palu ami গ্ৰন্থমেলা palu guys palu bole papa hoy guys mane rice manu yaman manu অত্যাচার রব দেখাই সব লোক guys manu এটা পার্টি হবো নাই নেতাজি সুভাষ চন্দ্র যাই পেছু রব পার্কিং নাই সব গাড়ি রাখো গাড়ি রাখা জায়গাই নাই সাইডতে কৰিব লাগিব এটা সাইডতে কত কৰো গাইস পার্কিং পনাই আমি খাবার খং উঠছিল মাম খাইছেই নাই পার্কিং নেই খোঁজ কাঢ়িব লাগিলে বা খোঁজ কাঢ়িম ৰ কথা নাই পার্কিংটো পালি ৰাইজ মোটামুটি চানমাৰীত গ্ৰন্থমেলা হৈ আছে আমি বামুণী মৈদাম পাৰ হৈ কেনে গাড়ী পাৰ্ক কৰি তাৰ পৰা খোজকাঢ়ি আহিছোঁ মালিগাঁৱৰ পৰা মোটা লাগিছিল ছাৰৰে এই মাত্ৰ এটা পেট্ৰল পাম্প পালোঁ তাতে মোটো কি শান্তি মানে এইটো উৰি উৰি যাওঁ হে লাগি আছে হাগামতাৰ ইমান সুখ নাই বুলি আনি নকয় কাৰণ আছে দিয়ক ৰাইজ খোজকাঢ়ি যাই আছোঁ দেখাইছোঁ গ্ৰন্থমেলা পামেই আৰু অলপ দেৰিকে ইয়াতে যাই আছোঁ টিকেট ল'ব লাগে চাৰিখন টিকেট ল'লোঁ মই আপোনালোকৰ ফালে নাচাওঁ মই এনেকৈ চাইছে যাই থাকিম এই টিকেট ল'লোঁ guys kitab kinlo kitab এতিয়া যাও ঘৰক লাগি যাও এখন লছো কিবা খাবি না খাম ভোক লাগছে পেট কিবা হৈ গৈছে গাইজ গ্ৰন্থমেলা চাই ৰোল চোল খালো এটা চাহ খাম মজা চাহ চানমাৰী চাহ হাই ৰাইজ গ্ৰন্থমেলাৰ পৰা কিতাপ নিলো এখন মই বিকি ল'লে এখন বাকী আমাৰ চেল্ফি মাৰিব আহিছিল দুটা মানুহ থাকে গ্ৰন্থমেলাত মানে দুই ধৰণৰ দুই প্ৰজাতিৰ এটা জেনুইন কিতাপ কিনিব আহে আৰু এক ধৰণৰ প্ৰাণী থাকে যিয়ে অনলি চেল্ফি মাৰিব যায় গম পাইছোঁ চাগে কাৰ কথা কৈছোঁ মই কাৰো নাম লোৱা নাই এতিয়া যাই আছোঁ আমি ফুঞ্চি পালোঁ ফুঞ্চি নে চৌধুৰী ফুঞ্চি পালোঁ
ইয়াৰ পিছত আমি কি আৰু কৰিম যাই থাকিম দিয়ক আৰু ৰাতি মস্ত ঠাণ্ডা বাহিৰত আৰু ৰাইজ মানে অলপ বুকখন ঢকঢকাই গৈছে বৰম্বৰ পৰা আৰু মই আৰু বিকি বাইকত যাব লাগিব নলবাৰীক লৈকে ঠাণ্ডাত মই কাপোৰ পুৰা নাই মই বিকি ক'লো নাযাওঁ নাই নেৰে সি যাবই লাগিব বোলে দিয়ক আৰু যাই থাকো Hi guys, আমি গুৱাহাটী ঘূৰি ঘৰ পালো ঘৰ মানে পালো ইয়াতে নলবাৰী যাব বাইক আছে তাত বাইকেদি যাব লাগিব আজি গ্ৰন্থমেলাৰ এটা সৰু ব্লগ এটা আপোনালোকে কেনেকুৱা পালে জনাব আৰু কমেন্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নহলে মনত আছে না বাটত দেখা পালে ঘায়াম